এইখিনি জাগা মানে আলমাৰিটো আছিল এইখিনি দি সেইকাৰণে কালাৰ কৰিব পাহৰিয়ে গ'ল কৈছিল যদিও পিছত পাহৰিলে নেকি এতিয়া মই কালাৰ আছে অলপ কৰি দিওঁ নাজানো পাৰোঁ নে নোৱাৰোঁ প্ৰথম চেষ্টা তথাপি হাই ফ্ৰেণ্ডছ আন এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ আজি মই একদম ৰং মিস্ত্ৰী হৈ গ'লোঁ আৰু এনেকৈ আৰম্ভ কৰিছোঁ আজি ভিডিঅ'টো আপোনালোকে যদি ভাল পায় তেনেহ'লে আগলৈও চাই যাব আৰু যদি নাপায় আৰু নাচাব পাৰে ঠিক আছে মই আজি এয়া আপোনালোকক কৈছোঁৱে কালাৰখিনি মানে এইখিনি জেগাত ৰৈ গ'ল আৰু তাৰ কাৰণে অলপ বেয়া দেখা হৈ আছিল জেগাখিনি এফাল অলপমান এনেকৈ থাকি গ'লে এনেও বেয়া দেখি সেইকাৰণে এইখিনি মই ভাবিলোঁ কৰি দিওঁ একেলগে তাৰপাছত সেইকাৰণে আৰু সোণাক সেইফালে ৰুমত খেলিবলৈ দি মই ইয়াই কামত লাগি আছোঁ আৰু তাই দেখিলে তাইয়ে কৰা হ'ব সেইকাৰণে এতিয়া মই কৰি লওঁ তেনেহ'লে তাৰপিছত আৰু সেয়া দৈ গাখীৰৰ নাই কি বুলি কয় আমি খাই বুলি কওঁ সেয়া দৈ গাখীৰ অনাও কেইটামান আছে 5টা 6টামান তাকে এইকেইটাতো কৰিম তাতে ফুল ৰুম বুলি ভাবিছোঁ সেইকাৰণে থৈ দিছিলোঁ বহুত দিনৰ পৰা আৰু সেইকেইটাতো কৰি ল'ব লাগিব আৰু এতিয়া জানেই ফুলৰ বতৰ ফুল ৰুব লাগিব ফুলৰ পুলি আনিব দিছোঁ মানুহজনক তাৰপাছত আৰু সেয়াই আৰু আজিৰ দিনটো এনেকৈ আৰম্ভ কৰিছোঁ আৰু এতিয়া ৰাতিপুৱা 11টা বাজিছে ভাত চাত খাই উঠিলোঁ চব আৰু এইখিনি সময়ত মই কালাৰখিনি কৰি লওঁ তাৰপাছত আজি আৰু বেলেগ একো কাম কৰা নহ'ব আজি কাৰণে এনেকৈ দেখাইছোঁ আপোনালোকক আৰু যে কালাৰ কৰিলে বহুত সাৱধান একদম চাই চিন্তি কৰিব লাগে ক'ৰবাত যদি অলপমান বেছি তেৰা বেকা হৈ যায় সেইকাৰণে অলপমান মই সেইখিনি কৰি হৈ গ'ল মানে যিখিনি ভিতৰৰ ৱালৰ তলৰ স্কাৰ্টিং নেকি সেইখিনি হৈ গ'ল আৰু আমাৰ মহাৰাণীয়ে গম পাইতো আৰু একদম কি কৰিছ হয় নেকি দে কৰা কালাৰ কিবা কৰিবা দিব এয়া বাৰাণ্ডাৰ খুঁটাকেইটাৰো মানে তলৰ এইখিনি ক'লা যে দেখিছে সেইখিনি কালাৰ কৰি দিলোঁ আগতে অলপমান ব্লু কালাৰ যেন আছিল আৰু ৰংটো অলপ উঠা যেন হৈছিল ৰং আছেই যিহেতু কৰি দিলোঁ আৰু এইফালে কৈছিলোঁ এই দৈ গাখীৰ অনা সেইকেইটা মই এতিয়া কালাৰ কৰিব লৈছোঁ আৰু সোণাকো এটা দিছোঁ নহ'লে তাই মোক কৰিব নিদিব একদম তাইক মেকআপৰ ব্ৰাছ এডাল দি কৰিব দিছোঁ সেইকাৰণে এতিয়া একদম খোজ হৈ কৰি আছে তাৰপাছত আৰু মা ইফালে আহি কৈ আছিল শালখনতো অলপ কালাৰ কৰি দিব লাগে শালৰ বাকচ দুটাত য'ত মানে দেখিলে গম পাব আৰু তাতেও কৰি দিব লাগে বোলে তাকে আৰু এইকেইটা হোৱাৰ পাছত মই শালতো কৰিম আজি একদম ৰং মিস্ত্ৰী হৈ গৈছোঁ আৰু কালাৰ চালাৰ কৰি উঠি ভাত বনাব লাগিব আৰু সোণাক জুচ খুৱাব লাগিব এনেকৈ আজিৰ দিনটো আৰু পাৰ কৰিলোঁ
আৰু লগ পালোঁ আজি দিনটো আৰু বেলেগো ভিডিঅ' কৰা হোৱা নাই ফুলৰ পুলি লগাম বুলি ভাবিছিলোঁ কিন্তু মানুহজনে আহি পোৱাতে দেৰি কৰিলে সেইকাৰণে এতিয়া লগাব নহ'ল কালি ৰাতিপুৱাই লগাব লাগিব পিটনীয়া আনিছে এতিয়া আজি শনিবাৰো মা বইল দালি ভাত বনাব মোৰ বনাব লগাও নাই ভাত কিন্তু কি হ'ল সেয়া বৰদেউতাহঁতৰ বৌ মাছ লৈ আহিল সৰু মাছ পোৱালি মাছ একদম টিকলু সেইকাৰণে এইকেইটা এতিয়া মাতো আজি এইবিলাক কৰিব নোৱাৰে মানে মই নবাচে মাছ মায়ে বাচে আৰু এতিয়া মই চাওঁ এইকেইটা কি কৰোঁ গতিকে চাই থাকিব ভিডিঅ'টো এইবিলাক ফুলৰ পুলি আনিছে এইবিলাক কালি ৰুব লাগিব টাব আনিছে তাতে এইফালে মা ভাত বনাব আহিছে এয়া বইল দালি ৰঙালাও আলু ওলকবি বেঙেনা এইবিলাক চব দিছে ঠিক আছে ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিলোঁ এনেকৈ শেষ কৰিলোঁ একো বিশেষ দেখুৱাব নোৱাৰিলোঁ আজিৰ ভিডিঅ'টো আৰু এইখিনিতে শেষ কৰোঁ বেছি দীঘলীয়া কৰি নাথাকোঁ এতিয়া বাই বাই ফ্ৰেণ্ডছ।